খবৰ কেনেকুৱা কিমান ভাল একদম বহুত ভাল বাইদেউ জিকিবনে নাই অলপ লাহেকৈ কৈছে নেকি জিকিবতো জিকিবনে নাই জিকিবনে নাই জিকিবনে নাই আমাৰ গছৰ তলত থকাসকলৰ ছাঁটো লৈ আছে আৰু হাতখন উঠোৱা নাই জিকিবনে নাই এতিয়াহে ভাল লাগিছে মৰম লাগিছে হয়নে নহয় ঠিক আছে জিকিব তেতিয়াহ'লে সকলোৱে ৰ'দত থকা সকলেও গছত ছাঁ লৈ থকা সকলেও পাহাৰত উঠি থকা সকলেও ঠিক আছে সকলোৱে একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি অজন্তা নেওক নৰেন্দ্ৰ মোদী বন্দে বন্দে বহুত বহুত ধন্যবাদ জিকাটো খাটাং আৰু মই ৰিজাল্ট দিয়ে দিলো আৰু ঠিক আছে শ্ৰদ্ধাৰ ৰাইজ পোনপ্ৰথমে মই আপোনালোক আটাইকে দাদা পানী অলপ পিছত বিলাই দিব পানীখিনি অলপ পিছত বিলাই দিব পোনপ্ৰথমতে মই আপোনালোক আটাইকে মোৰ নমস্কাৰ আৰু শ্ৰদ্ধা জনাইছো আজি আপোনালোক সকলোৱে জানে যে নিৰ্বাচনলৈকে আমাৰ 72 ঘণ্টাতকৈ কম সময় আছে 27 তাৰিখে ৰাতিপুৱাই আমি ভোট দিব লাগিব আৰু ভোট দিয়াৰ আগতে এখন নতুন অসমৰ কল্পনাৰে আমি ভোট দিব লাগিব কংগ্ৰেছৰ চৰকাৰ আছিল 2016 চনলৈকে বাবা বাবা পানী বটল কেটা বাবা 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 অলপ পিছত 2016 চনলৈকে কংগ্ৰেছৰ চৰকাৰ আছিল কংগ্ৰেছৰ চৰকাৰৰ দিনত যি হোৱা নাছিল যোৱা 5 বছৰত সেইখিনি কৰিবৰ বাবে আমি চেষ্টা কৰিছিলো কংগ্ৰেছৰ চৰকাৰৰ দিনত কলেজত নামভৰ্তিৰ বাবে 8000 টকাৰ পৰা 12000 টকা বছৰি লাগিছিল আমি চেষ্টা কৰিছিলো যাতে কলেজত প্ৰতিজন লৰাই প্ৰতিজন ছোৱালীয়ে বিনামূলীয়াকৈ পঢ়িব পাৰে দেউতাক মাকে পঢ়ুৱাব পাৰে আজি অসমত 4 লাখ ল'ৰা ছোৱালীয়ে প্ৰত্যেক বছৰে কলেজত বিনামূলীয়াকৈ নামভৰ্তি কৰে বিনামূলীয়াকৈ পাঠ্যপুথি পায় আমি চেষ্টা কৰিছিলো সকলো মানুহে বৃদ্ধ পেঞ্চন পাওক সকলো মানুহে বিধৱা পেঞ্চন পাওক বিপদৰ সময়ত চিকিৎসাৰ মেডিকেলৰ বিপদৰ সময়ত অটল অমৃত অভিযান আয়ুষ্মান ভাৰত আপোনালোকৰ বিপদৰ সময়ত লাখুটিৰ দৰে ব্যৱহাৰ হওক আমি বিচাৰিছিলো আমাৰ অসমখনত এনেকুৱা এটা আঁচনি আহক যিটো আঁচনি ভাৰতৰ আৰু কোনো ৰাজ্যতে আজিলৈকে হোৱা নাই আমি নাম দিছিলো অৰুণোদয় আজি 22 লাখ মহিলাৰ বেংক একাউণ্টত প্ৰত্যেক মাহত 830 টকাকৈ প্ৰত্যেক মাহত আই মাতৃসকলে লাভ কৰে যুৱকসকলৰ বাবে আমি স্বয়ং আঁচনি মুকলি কৰি দিছিলো কংগ্ৰেছৰ দিনত প্ৰতিটো চাকৰিত দুৰ্নীতি আছিল আজি ৰিক্সা চালকৰ ল'ৰা ঠেলা চালকৰ ল'ৰায়ো মেজিষ্ট্ৰেট হৈছে ডিএছপি হৈছে লাখ লাখ যুৱকৰ আজি টেটত চাকৰি হৈছে কংগ্ৰেছৰ দিনতকৈ আমি অসমখনক বহু দূৰ আগুৱাই লৈ আহিলো এতিয়া প্ৰশ্ন হৈছে যে আকৌ আমি ধুতি লুঙি কম্বল খুটাৰ দিনলৈ ঘূৰি যাম নে আমি অৰুণোদয় স্বয়মেৰে
অসমৰ বিকাশৰ এক নতুন অনিৰুদ্ধ যাত্ৰালৈ গতি কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আমি ৰাইজৰ লগত আছিলোঁ, আমি ৰাইজৰ লগত থাকি কাম কৰিছিলোঁ। আজি আপোনালোকৰ মনত আছে, যোৱা বছৰটো অসমত কোভিড মহামাৰী হৈছিলে। যেতিয়া কোভিড হৈছিলে, প্ৰত্যেকজন মানুহে ভয়ত সন্ত্ৰাসত বাস কৰিছিল। ভাৰতীয় জনতা পাৰ্টীয়ে সেই বিপদৰ সময়ত ৰাইজৰ লগত থিয় হৈছিল। নৱেম্বৰ মাহলৈ নৰেন্দ্ৰ মোদীয়ে প্ৰত্যেকটো পৰিয়ালক 35 কেজিকৈ বিনামূলীয়া চাউল দিছিলে, চিলিণ্ডাৰ ফ্ৰী কৰি দিছিলে, মহিলাৰ বেংক একাউণ্টত 500 টকাকৈ দি আমাৰ পৰিয়ালটো যাতে চলিব পাৰে তাৰ বাবে ব্যৱস্থা কৰিছিলে। আমাৰ ৰাজ্যখনত যেতিয়া কোভিড আৰম্ভ হৈছিলে, সকলোৰে মনত ভয় আছিল যে কাৰ ক'ত কি হ'ব ঠিক নাই। কিন্তু সেই ভয় আৰু সেই পৰিৱেশকো আওকাণ কৰি আমি মেডিকেলৰ আইচিইউ হস্পিটালে ঘূৰি অসমৰ জনগণক কোভিডৰ পৰা ৰক্ষা কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ। আজি আপোনালোকে চিন্তা কৰক, ভাৰতৰ সকলো ৰাজ্যতে কোভিডে আতংকৰ পৰিৱেশ সৃষ্টি কৰি থৈছে। কিন্তু অসমত আজি নিৰ্বাচনৰ পৰিৱেশ, কোভিডৰ ভয় আমাৰ মাজৰ পৰা আঁতৰি গৈছে। আজি স্বাস্থ্যৰ ক্ষেত্ৰত আমি এক অনন্য দিগন্তলৈ যাত্ৰা কৰিবলৈ সক্ষম হৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, এইখন অসম আমাৰ সপোনৰ অসম, যে ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত অসম প্ৰথম হওক। আজি অৰুণোদয়ৰ দৰে আঁচনি ভাৰতৰ কোনো ৰাজ্যত নাই। আজি 58 লাখ পৰিয়ালে 3 টকাৰ চাউল বিনামূলীয়াকৈ পায়। ভাৰতৰ কেইখন ৰাজ্যত এনেকুৱা আঁচনি আছে? আজি ভাৰতৰ কেইখন ৰাজ্য আছে য'ত ৰাইজ কোভিডৰ সন্ত্ৰাসৰ পৰা মুক্ত হৈ আজি নিৰাপদে বাস কৰিছে? শ্ৰদ্ধাৰ ৰাইজ, এইখন অসমৰ আমি পম খেদো, এইখন অসমৰ আমি সপোন দেখো। 63,000 কিলোমিটাৰ নতুন আমি ৰাস্তা বনালো, 1400খন কাঠৰ দলঙক আমি পকীকৰণ কৰিলো, 16খনকৈ মেডিকেল কলেজ নিৰ্মাণৰ পথত আজি আমি আগবাঢ়িছো। ধলা শদিয়াৰ পৰা, বগীবিলৰ পৰা, কলিয়া ভোমোৰৰ পৰা, গুৱাহাটী, উত্তৰ গুৱাহাটীৰ পৰা, মাজুলী, যোৰহাটৰ পৰা ফুলবাৰী, ধুবুৰীলৈকে এখন এখনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত সাঁকো নিৰ্মাণ হৈছে। এখন উজ্জ্বল অসমৰ বুনিয়াদ আমি যোৱা 5টা বছৰত নিৰ্মাণ কৰিছিলোঁ। ৰাইজ, আমাৰ সপোন আছে আৰু সেই সপোনবিলাকৰ কথা ক'বলৈ আমি আপোনালোকৰ ওচৰত আহিছোঁ। গ্যাৰেণ্টি দিব মই নাজানো, কংগ্ৰেছে আজিকালি গ্যাৰেণ্টি দিয়ে নহয়, আৰু গ্যাৰেণ্টি থকা মাল যোনে টিভিৰ পৰা কিনিছে তাৰে মাল বেয়া ওলাইছে আজিলৈকে, হয়নে নহয়? হয়নে নহয়? এইটো ৰাজনীতিটো এনেকুৱা নেকি, এটা গেঞ্জি কিনিলে 2টা গেঞ্জি ফ্ৰী? কংগ্ৰেছৰ গভৰ্ণমেণ্ট হোৱাই নাই, কয় আমাৰ লগত ৰেজিষ্টাৰ কৰক। আৰে বাবা, তোমালোকৰে অৱস্থা নাই, তোমালোকৰে অৱস্থা পুৰণা 500 টকা নোটৰ দৰে হৈ আছে। কোনে গ'লে গেলামাল দোকানী এটাও বাকী নিদিয়ে, তোমালোকে আকৌ আমাক চাকৰি দিব আহিছা। আজি কংগ্ৰেছৰ মানুহ ক'ৰবাত গ'লে গেলামাল দোকানতো বাকী খুজিলে দিয়ে নেকি? বোলে তহঁতি যা, তহঁতে বোলে বিহাৰতো চৰকাৰ নাই, উত্তৰ প্ৰদেশৰো চৰকাৰ নাই, তহঁতি ক'ৰ পৰা ইয়াত আকৌ মোৰ দোকানত বাকী খুজিব আহিছ? এতিয়া কংগ্ৰেছে গ্যাৰেণ্টি খুজি আছে।
সিহঁতকে গ্যাৰেণ্টি দিবলগীয়া হৈ আছে যে বাবা কৰবাত যদি এটা দুটা সিট পাও যদি পাবি যা, নিয়ম মতেতো এটাও পাব নালাগে, এনেকুৱা অৱস্থা। শ্ৰদ্ধা ৰাইজ, আমি গ্যাৰেণ্টি নিদিওঁ। আমি কেইটামান কথা আপোনালোকক কম। আগতে যি কৈছিলো সেইখিনি আমি কৰিছো। কংগ্ৰেছৰ দিনত মহিলা আত্মসহায়ক গোটে 5,000 টকা পাইছিল। 5,000 মানে 10 গৰাকী মহিলাৰ মাজত 5,000 টকা ভাগ কৰি দিলে 500 টকা হয়। আৰু এই 500 টকাটো যদি বছৰত কিমান পাওঁ হিচাপ কৰে 100 টকা। আৰু মাহত কিমান পাওঁ যদি হিচাপ কৰে 9 টকাও নহয়গৈ পুৰণা কৰিলে, হয়নে? আমি কিমান দিলো? প্ৰথম বছৰ 25,000 দিলো, পিছৰ বছৰ 50,000 দিলো। এইবাৰ আমি মহিলা আত্মসহায়ক গোটক প্ৰথম বছৰ আমি 1 লাখ দিম, পিছৰ বছৰ আমি 2 লাখ কৰি দিম। এইটোতো মই গ্ৰুপৰ কথা কলো। আৰে ৰক বাবা, বুলেট কৈ আছো, অলপ ধৈৰ্য ধৰ। গোলাঘাট সমষ্টিত 16,000 আই মাতৃয়ে অৰুণোদয় আঁচনি পালে। কিন্তু বহুত মহিলাইতো এতিয়াও আঁচনি পাব বাকী আছে, হয়নে নহয়? আছেনে নাই বাকী? লাগিবনে নাই অৰুণোদয়? লাগিব। এই বাইদেউ পুৰা ফূৰ্তিত কৈছে, বাইদেউকতো দিবই লাগিব। ঠিক আছে, মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, গোলাঘাট সমষ্টিৰ প্ৰতিগৰাকী দুখীয়া মহিলা আৰু নিম্ন মধ্যবিত্ত মহিলাক আমি অৰুণোদয় আঁচনি দিম। সেই প্ৰতিশ্ৰুতি মই আপোনালোকৰ আগত আজি দি থৈ গৈছো। সকলোৱে পাব। যাৰ ঘৰত দুখীয়া আৰু নিম্ন মধ্যবিত্ত প্ৰত্যেক গৰাকী আইকে আমি পৰিয়ালে প্ৰতি অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম। শ্ৰদ্ধা ৰাইজ, অৰুণোদয় আছিলে 830 টকা। এতিয়া আপোনালোকে চিন্তা কৰক যে যদি অৰুণোদয় আঁচনি আমি অলপ বেছিকৈ পাওঁ, তেতিয়াতো প্ৰত্যেকটো পৰিয়ালত অন্তত শিক্ষা দীক্ষা আৰু অলপমান পৰিয়ালটো চলোৱাত অসুবিধা নহ'ব। কাৰণ বিনামূলীয়া চাউলটো আমি পাই আছো নে নাই? বিনামূলীয়া চাউলৰ লগত যদি অৰুণোদয় অলপ বেছিকৈ যোগ হৈ যায়, অন্তত আই মাতৃসকলৰ আৰু টেনশ্যন কমি যাব। সেইকাৰণে আমি অৰুণোদয় লাহে লাহে প্ৰত্যেক মাহত 3,000 কৰি দিম। প্ৰত্যেক মাহত 3,000 কৈ পাব। ঠিক হ'ব? যেতিয়া 3,000 কৈ পাব, ফূৰ্তিটো হাঁহ এটা খাব, মোলৈকে অলপ থব দেই। ঠিক আছে, এতিয়া মোক এটা কথা কওকচোন, গোলাঘাটত লোন কিমান আছে? মাইক্ৰ' ফাইনেন্স, বন্ধন বেংক আছে নে নাই? লোন আছে? এই ল'ৰাবিলাকে যে মাতে, তহঁতিও লোন লৈছ নেকি? তহঁতি ঘৈণীয়েকবিলাকে লোন লৈ তহঁতি খাৱ। লোনৰ টকাটো কোনে খৰচ কৰে? ঘৰৰ মানুহজনে নে আপোনালোকে নিজে কৰে? মানুহজনে বেছিকৈ কৰে না, ক'ব বেয়া পায় আৰু, হয়নে? এতিয়া মই দুটা কথা কলো। লোন কিমানৰ আছে? হাত নুঠাব, খালি হাত চাপৰি বজাই দিয়ক, মই দুটা গম পাম। বা বহুতৰ আছে ঐ। হা আছে? এজেণ্টবিলাকে সপ্তাহে সপ্তাহে যায় আৰু পইচা নিদিলে দিগদাৰি কৰি থাকে নহয়, হয়নে? মই শুনিছো টিভি বোলে লৈ যায়, হয় নেকি? এতিয়া আপোনালোকক মই এটা কথা কলো, ভৱিষ্যতে আপোনালোকে বন্ধন বেংক, মাইক্ৰ' ফাইনেন্স এইবিলাকৰ পৰা লোন নল'ব। কাৰণ 26% লোন ল'লে লোন ঘূৰাই দিয়াটো সহজ কথা নহয়। ঠিক আছে? আৰু আজিলৈকে যিখিনি লোন ল'লে সেইখিনি মই ঘূৰাই দিম। হ'ব? চৰকাৰ হ'লে সেইখিনি আমি লোনখিনি ঘূৰাই দিম
আপোনালোকে টেনশ্যন ল'ব নালাগে, কিন্তু পিছত আকৌ বাৰে বাৰে লৈ নাথাকিব দেই, কিন্তু ঠিক আছে নহয়? হ'ব আৰু ল'ব নেকি পিছত? অৰুণোদয় পায়ে যাব, বেংকৰ পৰা লোনৰ ব্যৱস্থা হৈ যাব, আত্মসহায়ক গোটত 1 লাখ আৰু 2 লাখ পাবই, আৰু কিয় এইবিলাক লোন ল'ব লাগে, হয়নে নহয়? গতিকে একবাৰৰ লোনটোতো মই মাৰি দিম, ঠিক আছে? হ'ব? তহঁতি কিয় মাত ভাই, তহঁতৰ কি আছে? ল'ৰাকেইটাৰ কি আছে মই এইটো বুজি পোৱা নাই। বুলেটটো বাৰু মানিছো, কিন্তু লোনত তহঁতৰ কি আছে? বাইদেউ আপোনালোকে আৰু যেতিয়া অৰুণোদয় পাব, এইকেইটাক নিদিব দেই, ইহঁতক নিজে কাম কৰিব দিয়ক, ঠিক আছে? হ'বনে নাই? এইকেইটা কিবা মই বেলেগ ব্যৱস্থা কৰি আছো, আপোনালোকক যাতে দিগদাৰি নকৰে, ঠিক আছে? শ্ৰদ্ধাৰ ৰাইজ, আমি ইলেকশ্যনৰ আগত যেনেকে অৰুণোদয় দিলো, লোনৰ পৰা আই মাতৃসকলক আমি মুক্তি কৰি দিম, আমি ল'ৰাবিলাকক স্বয়ং আঁচনি দিছিলো, কিছুমানে পালে কিছুমানে পোৱা নাই। এইবাৰ আমি ঠিক কৰিছো যে বছৰি 2 লাখ ল'ৰাক আমি স্বয়ং আঁচনি দিম, 2 লাখ, তাৰমানে 5 বছৰত 10 লাখ ল'ৰা। গোলাঘাট মোটামুটি ক্লিয়াৰ হৈ যাব, হ'ব নহয় দাদা? হৈ যাব, কিন্তু তেতিয়া আৰু আমাৰ মাসকলৰ পইচা নলবি দেই তহঁতৰ, হ'ব? আৰু এটা, ল'ৰা ছোৱালীবিলাকক মই কৈছো, কলেজততো বিনামূলীয়া নামভৰ্তি হ'ল, এতিয়া লাহে লাহে ল'ৰা ছোৱালীবোৰ পাছ কৰিছে, গতিকে পাছ কৰাৰ পিছত কিবা এটাতো জীৱিকাৰ সন্ধান আমি দিব লাগিব। মই অকলেতো বহুত কৰিব নোৱাৰো, কিন্তু আজিলৈকে টেটত নিযুক্তি, বিদ্যালয় প্ৰাদেশিকৰণ, বহুতবিলাক ল'ৰা ছোৱালীয়ে মোৰ বিভাগৰ থ্ৰুদি কিবা নহয় কিবা জীৱিকাৰ সন্ধান আজিলৈকে পাইছে। এইবাৰ আমি সিদ্ধান্ত লৈছো যে 2022 চনৰ মাৰ্চ মাহৰ আগতে 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম, 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। 1 টকাৰ ঘোষ দিব নালাগে, এপইণ্টমেণ্ট লেটাৰ আনিব যাব, যেতিয়া মিঠাইটো ময়ে খুৱাই দিম, ঠিক আছে? কোনো ঘোষ তোষ দিব নালাগে, হ'ব? কিন্তু এটা কণ্ডিশ্যন তাতো মোৰ আছে। কণ্ডিশ্যনটো হ'ল, যেতিয়া মাহত দৰমহা পাম, দেউতাক মাক কিন্তু চাব লাগিব। বা ইমান ফূৰ্তিত কৈছ, চাম চাম। আজিকালি ল'ৰা ছোৱালীয়ে চাকৰি পোৱাৰ পিছত দেউতাক মাকক পাহৰি যায়, হয়নে নহয়? কিন্তু মোৰ এটা অনুৰোধ থাকিব, আমিতো মন্দিৰত যাওঁ, মছজিদত যাওঁ, আল্লাহক বিচাৰো, ভগৱানক বিচাৰো, পাওঁ জানো? কিন্তু ঘৰত যি দেউতা মা বহি আছে, তেওঁৱে হৈছে আমাৰ আচল ভগৱান, ঠিক আছে? গতিকে যেতিয়া ল'ৰা ছোৱালীয়ে চাকৰি পাব, কৰ্ম সংস্থাপন পাব, দেউতাক মাকক যাতে চাই, সেইটো মই অনুৰোধ কৰিম, ঠিক আছে? এতিয়াতো দয়াঙত, মেৰাপানীত মহকুমা হ'ব, মাটি বাঢ়িব, আৰু কত কি আহিব, অলপ ধৈৰ্য ধৰচোন, শুনি থাক কথাখিনি, হ'ব? বাইদেৱে মহকুমা এটা কৈ আছে, হৈ গ'ল আৰু আজিৰ পৰা ডিক্লিয়াৰ, আৰু হৈ গ'ল, টেনশ্যন নাই, ঠিক আছে? মই সৰু কথালৈকে যোৱাই নাই, বাইদেৱে কৈছে যেতিয়াতো হ'বই, বাইদেৱে নিজে কৰি ল'ব, মোক নালাগে আৰু। অলপ বাইদেৱে 5 বছৰ ভেঞ্চাৰ হৈ আছিল, এতিয়া বাইদেউক প্ৰাদেশিকৰণ কৰি দিলো, গতিকে এতিয়া বাইদেৱে নিজে কৰি দিব, ঠিক আছে? এইকাৰণে মেৰাপানী দয়াঙক লৈ আৰু চিন্তা নাই। কংগ্ৰেছৰ দিনত তালা চাবিবোৰ বৰ খুলিব বৰ কষ্ট, বিজেপিত ফটক কৰি খুলি যায়, টেনশ্যন ল'বলগীয়া নাই, সবখিনি কাম হৈ যাব, ঠিক আছে? এতিয়া আপোনালোকক 2-3টা কথা কওঁ। আমাৰ এই ইলেকশ্যনত আমাৰ ইয়াত বিতুপন শইকীয়া কংগ্ৰেছত উঠিছে। এতিয়া গোটেই পৃথিৱীত বিজেপিৰ, কংগ্ৰেছৰ মানুহ বিজেপিত আহি আছে, আকৌ এওঁ উল্টা খুট মাৰি গ'ল কংগ্ৰেছলৈকে। চাওকচোন মাথাত কি আছে, মাথাত মাল আছে জানো, চিন্তা কৰকচোন। গোটেই পৃথিৱীখনত বিজেপিৰ মানুহ আহি আছে কংগ্ৰেছত,
এওঁ আকৌ গৈ পেলাই কংগ্ৰেছৰ পৰা নচলা এম্বেচেডৰ গাড়ীত যাব, বিজেপিৰ পৰা নচলা এম্বেচেডৰ গাড়ীত যাব লাগে নে চাওকচোন, হয়নে? মই ইমান বুজালো, আকৌ লৈ আহিলে কাক হাতীত উঠিবৰ কাৰণে ৰকিবুল হুছেইনক। আৰু যদি হাতীৰ পিঠিত হাতী উঠি দিয়ে, সেই হাতী জীয়াই থাকিব নেকি কওকচোন, হয়নে? আকৌ লগত কাক ললে? বোলে নহয় আমাৰ লগত আজমল চাচাও আছে, ঠিক আছে, এটাতো ৰকিবুল হুছেইনৰ ভাৰী আছে, লগত আজমল চাচাও, দুইটাৰ ভাৰীত হাতী কি অৱস্থা হ'ব চিন্তা কৰকচোন। সিদিনা মই গোলাঘাটত গৈ আছো, বাইদেৱে ক'লে ৰকিবুল হুছেইন আহিছিল নে? মই বোলো বৰ ভাল কথা, বোলে মনোনয়ন দিব, হাতীত উঠিলে। মই বোলো হাতীটো এজিপিৰ বস্তু, ৰকিবুল হুছেইন কিয় উঠিলে আকৌ? আপোনালোকে চিন্তা কৰক, কাৰণে মাথাত এইটো পুৰা লুজ হৈ গ'ল। একো আৰে হাতৰ ওপৰত উঠিব লাগে, হাতীৰ ওপৰত কিয় উঠিব লাগে? হাতী আৰু পদুমটো একে হয় নে নহয়? হয় নে নহয়? সেইকাৰণে মই ভাবিছো যে মাথাৰ চুইচ গোটেই কেইটা গ'ল। এতিয়া আকৌ কৈ আছে বোলে জিকিলে আকৌ বোলে বিজেপিত আহিম। আৰে বিজেপিটো কি ধৰ্মশালা নেকি? এবাৰ ওলাই যাবা, এবাৰ সোমাই আহিবা, হয় নহয়? কোনো আৰু আহিব নোৱাৰে দে, যোন গ'ল গ'ল আৰু বিদায় আৰু, ঠিক আছে, হ'ব। মোৰ সেই গামোচাখন তেওঁক দি দিব বিদায় মিটিং বুলি, ঠিক আছে, হ'ব। এতিয়া আপোনালোকে চিন্তা কৰক, কংগ্ৰেছে আজমলৰ লগত লগ লাগিছে। আজমলে কি কৈ আছে যে আমাৰ চৰকাৰ আহিলে, আমাৰ চৰকাৰ আহিলে, বাবা এ বাবা মাজতা একদম জিন্দাবাদ, ঠিক আছে। এতিয়া আমাৰ চৰকাৰ আহিলে, চালে ভাল লাগিছে নে? ইয়াক মৰম লাগিছে? হাত তালি এটা বজাই দিয়ক, পুৰা হাত তালি এটা বজাই দিয়ক, ঠিক আছে। এতিয়া আপোনালোকে এটা কথা চিন্তা কৰক, আমাৰ আজমল ডাঙৰীয়ে কি ক'লে যে আমাৰ চৰকাৰ আহিলে আমি গোৰ মাৰি মাদ্ৰাসাবিলাক খুলি দিম। আৰে বাবা, আমাক মাদ্ৰাসা লাগে নে মেডিকেল কলেজ লাগে? আপোনালোকে চিন্তা কৰকচোন, মাদ্ৰাসা লাগে নে মেডিকেল লাগে? মাদ্ৰাসা লাগে নে মেডিকেল লাগে? ইয়াততো বহুত মুছলমান মানুহো আছে, আপোনালোকে কওকচোন, আপোনালোকৰ ল'ৰা ছোৱালী ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগে নে নালাগে? আপোনালোকে নিজে কওকচোন, লাগে নে নাই? এতিয়া আজমলে কৈছে মই মাদ্ৰাসা খুলিম, আকৌ কৈ আছে আমাৰ চৰকাৰ আহিলে মহিলাবিলাকে বোলে যিমান ইচ্ছা সিমান বাচ্চা জন্ম দিব পাৰিব। চিন্তা কৰক। আৰে বাবা আজমল সাহেব, আমাৰ কি মহিলাবিলাক বাচ্চা বনোৱা মেচিন নেকি? এতিয়া ল'ৰাবিলাকেতো কৈ থাকিব যিমান বাচ্চা হওক সিমান হওক, কাৰণ বাচ্চাটো আমাৰ পেটত নাহে, বাচ্চাটো মাকৰ পেটতহে যাব 10 মাহ 10 দিন। 10 মাহ 10 দিন কষ্ট কৰা, ডেলিভাৰী হোৱা, কিমান কষ্ট। এটা সন্তান জন্ম দিবৰ কাৰণে এগৰাকী মাকৰ কিমান কষ্ট হয় সেইটো মাতৃহে বুজি পায়। আজমলে বুজি পাব নেকি? আজমলৰ পেটত যদি এটা বাচ্চা জন্ম দিলেহেঁতেন, সি আৰু জীৱনত বাচ্চা জন্ম দিয়াৰ নাম নললেহেঁতেন। এতিয়া আজমলৰ আঁচনি হ'ল বাচ্চা জন্ম দিয়া আঁচনি, আমাৰ আঁচনি হ'ল ছোৱালীক ডাক্তৰ ইঞ্জিনিয়াৰ কৰা আঁচনি। এতিয়া আপোনালোকে চিন্তা কৰক, এই বিতুপন শইকীয়াৰ যদি চুইচত গণ্ডগোল নাথাকিলেহেঁতেন এনেকুৱা আজমলৰ লগত হাত মিলালেহেঁতেন নেকি কওকচোন, হয়নে নহয় কওক? আজি অজন্তা নেওগৰ ফটোখন যদি গুচাই দিয়ে, পিছফালে নৰেন্দ্ৰ মোদীক দেখা পাব, আৰু বিতুপন শইকীয়াৰ পিছফালে যদি ফটোখন গুচাই দিয়ে দাড়িয়ে চুলিয়ে ধুনীয়া এটা বদৰুদ্দিন আজমল দেখা পাব, হয় নহয়? এতিয়া আপোনালোকে কওক, বদৰুদ্দিন আজমলক লাগে নে নৰেন্দ্ৰ মোদীক লাগে? চবেই কওক, বদৰুদ্দিন আজমলক লাগে নে নৰেন্দ্ৰ মোদীক লাগে? এই ইলেকশ্যনটো সেইটোৱে, ইমান বুজিবলগীয়া নাই। একফালে বদৰুদ্দিন আজমল, একফালে নৰেন্দ্ৰ মোদী। যোৱাকালি মই ৰাতি শিৱসাগৰত আছিলো, মই তাতে ৰাইজক কৈছো, ৰাইজ ইয়াত বেলেগ বহুত চিন্তা নকৰিব, এফালে নৰেন্দ্ৰ মোদী, এফালে বদৰুদ্দিন আজমল। আমাৰ অসমৰ ভৱিষ্যতৰ কাৰণে আমাক কেনেকুৱা মানুহ লাগে?
যি মানুহে আমাক ইউনিভাৰ্চিটি খুলিব, মেডিকেল কলেজ খুলিব, ইঞ্জিনিয়াৰিং কলেজ খুলিব, নে আমাক লাগিব মাদ্ৰাছা খোলা আৰু আমাৰ মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি চিন্তা নকৰা একচাম ব্যক্তিক? শ্ৰদ্ধাৰ ৰাইজ, সিদ্ধান্ত আপোনালোকে জানে নহয়? মোদী ডাঙৰীয়াক ভোট দিম নে আজমলক ভোট দিম? মোদী ডাঙৰীয়াক ভোট দিম নে আজমলক ভোট দিম? ৰাইজ একেবাৰে মনত সিদ্ধান্ত লৈ ৰাখিব। আমি ভুল নকৰোঁ। এবাৰ যদি অসমত আমি ভুল সিদ্ধান্ত লওঁ, অসমখন আৰু এই ধৰণৰ হাঁহি ফূৰ্তিৰ সমাজ হৈ নাথাকিব। আজি আমি ইলেকশ্যনত আহিছোঁ, নাচিছোঁ, ফূৰ্তি কৰিছোঁ, হাঁহিছোঁ, কাৰণ আমাৰ নিজৰ জেগা। যেতিয়া ইয়াত বদৰুদ্দিন আজমল আহিব, এনেকে নাথাকিব। বদনে মান আনিছিল, কংগ্ৰেছে আজমলক আনি আছে। বহুত বেয়া কাম কৰিছে কংগ্ৰেছে, এইটো কাম কৰিব নালাগিছিল। বাইদেউক মই কৈছিলোঁ, যেতিয়া এইবিলাক আলোচনা হৈছিলে, বাইদেউক মই কৈছিলোঁ, বাইদেউ এইটো পাৰ্টিত নাথাকিব। বাইদেৱে ক'লে, তুমি একদম মোৰ মনৰ কথা কৈছা, মই বিজেপিত যাম। আৰু বাইদেউক বিজেপিত মই ৰিকুৱেষ্ট কৰি বাইদেউক বিজেপিত আনিছোঁ, কাৰণ বাইদেউৰ দৰে এগৰাকী মহিলাই বিজেপিত থাকি গোলাঘাটৰ যিমান সেৱা কৰিব পাৰিব, কংগ্ৰেছত থাকি সেই সেৱা কৰিব নোৱাৰে। বাইদেউৰ মনত উৎসাহ আছে গোলাঘাটৰ কাৰণে কিবা কৰাৰ। ক'ত ৰাস্তা ঘাট গোলাঘাটৰ কি আছিল চিন্তা কৰক। আজি এখন নতুন গোলাঘাট অজন্তা নেওগ ডাঙৰীয়ানীৰ চেষ্টাত আজি নিৰ্মাণ হৈছে। এই যদি নৱনিৰ্মাণৰ প্ৰচেষ্টাত যদি অলপ নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদ যোগ হৈ যায়, গোলাঘাট অসমৰ ভিতৰতে এটা জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰ হ'ব, তাত মোৰ কোনো সন্দেহ নাই। একদম গোলাঘাট ওপৰত ৰাখি দিম, চিন্তা কৰিবলগীয়া নাই, একদম ঠিক আছে। খালি বাইদেউ জিকাই দিয়ক ভাল কৰি। এতিয়া আহিলো বুলেটলৈকে। ছোৱালীবিলাকক স্কুটি আমি হায়াৰ ছেকেণ্ডেৰীলৈকে দিছোঁ। এইবাৰ মোৰ মনত ইচ্ছা আছে যে ডিগ্ৰী আৰু গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট ইউনিভাৰ্চিটিত যোৱা ছোৱালীবিলাককো আমি স্কুটি দিম, ঠিক আছে। এতিয়া এটা প্ৰশ্ন আহে, তেলৰ খৰচ ক'ৰ পৰা ওলাব, হয়নে? কলেজত যাওঁতে সদায় দেউতাক মাকক ছাত্ৰ ছাত্ৰীবিলাকে পইচা খোজে। কেতিয়াবা পকেটত পইচা থাকে, কেতিয়াবা নাথাকে। কিন্তু কেণ্টিনত বেচেৰাহঁতে গৈ কিবা এটা খাবও লাগে, বাছৰ ভাড়াও লাগে, অটো, টেক্সি, টেম্পো, বাছ যিহত যাওঁ ভাড়াও লাগে। মই হিচাপ কৰি চাইছোঁ, ডেইলি 70 টকা 80 টকাৰ খৰচ আহি যায়। দেউতাক মাকে সদায়তো দিব নোৱাৰে। এইবাৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে ল'ৰা ছোৱালী যেতিয়া কলেজত যাব, প্ৰত্যেক দিনাৰ এটেণ্ডেঞ্চৰ বিপৰীতে তেওঁলোকক আমি 100 টকাকৈ দিম। স্কুটিত তেলো পৰি গ'ল, কলেজতো গ'ল, পঢ়িলেও এটেণ্ডেঞ্চো চালোঁ। গতিকে দেউতাক মাকেও আৰু চিন্তা কৰিব নালাগে ল'ৰা ছোৱালী ক্লাছত গৈছে নে নাই। 100 টকাটো সোমালে গম পাব ক্লাছত গৈছে, নাই সোমোৱা যদি গম পাব ক্লাছত যোৱা নাই, হয়নে? এতিয়া আহি গ'ল বুলেট। কালাৰ কি হ'ব, ব্লেক নে ৰেড? ৰেড। ইহঁতকো মটৰচাইকেল দি আছোঁ মই, কিন্তু এটা কণ্ডিশ্যন আছে, মটৰচাইকেলৰ পিছফালে মাকক আৰু ভনীয়েককহে উঠাব পাৰিব, সিবিধ বস্তুক উঠাব নোৱাৰিব, ঠিক আছে? হ'ব? ক'ত হ'ব? যদি সিবিধ বস্তু উঠাও, কলেজ থাকিব পূবৰ ফালে, তহঁতি যাবি পশ্চিমৰ ফালে, হয়নে? যি নহওক ভালকৈ পঢ়া শুনা কৰিলে ল'ৰাকো দিয়া হ'ব। আমি এনেকৈ হাঁহি হাঁহি থাকিব লাগিব, বুজি পালেনে? হাঁহি ফূৰ্তি কৰি আমি অসমখনক আগুৱাই লৈ গৈ থাকিম। কিছুমানে কয় ছাৰ কিবা কিবি, একো নাই। ৰাজনীতি কৰা মানুহক ছাৰ ছাৰ মাতিলেই গেলি গ'ল আৰু ঘৰৰ লাগিব লাগে, হয় নহয়? একেলগে আমাৰ পৰিয়ালৰ দৰে
মই যিমান কেইটা কথা কৈছোঁ টিভিটোতো ৰেকৰ্ডিং গৈয়ে আছে, মোৰ ফেচবুকতো ৰেকৰ্ডিং আছে, আপোনালোকেও ৰেকৰ্ডিং ৰাখি ল'ব। গোটেই কেইটা কাম হ'ব। মই আৰু এটা গেঞ্জি কিনিলে দুটা গেঞ্জি ফ্ৰী, গেৰেণ্টি টেৰেণ্টি নিদিওঁ। মোৰ কথাখিনিকে মই আপোনালোকৰ আগত চিধা চিধি কৈ দিছোঁ। মেৰাপানীত আমি যেনে তেনে মহকুমা এটা দিম, এইটোলৈ আপোনালোকে একদম টেনশ্যন নল'ব। দয়াঙৰ মেৰাপানীৰ মাটিৰ কাম বাইদেৱে বহুতখিনি আগুৱাই থৈয়ে গৈছে। যিমানখিনি পাৰোঁ আমি সোনকালে কামখিনি সমাধা কৰি দিয়াৰ বাবে চেষ্টা কৰিম। আৰু গোলাঘাটত বাইদেৱে এখন ছুপাৰ স্পেচিয়েলিটি খুজিছে, কিন্তু মোৰ মনত ইচ্ছা আছে যে প্ৰথম গোলাঘাটত এখন মেডিকেল কলেজ আমি কৰি লওঁ, তেতিয়া লাহে লাহে তাৰ ওপৰত আগবাঢ়ি গৈ থাকিব। মুঠতে বাইদেৱে গাড়ীত বহিব, পেট্ৰল ডিজেল চব আমি ভৰাম, যাতে গাড়ী স্পীডত গৈ থাকিব পাৰে। গোলাঘাটৰ উন্নয়নৰ যি যাত্ৰা, সি একেবাৰে দুৰ্বাৰ গতিত আগবাঢ়িব, আপোনালোকে একদম চিন্তা নকৰিব, ঠিক আছে। পুৰণা বিজেপিৰ মানুহ, ময়ো এসময়ত নতুন বিজেপি আছিলোঁ। কাম কৰোঁতে কৰোঁতে ইমান পুৰণা হৈ গ'লো যে এতিয়া পুৰণা কেতিয়াবা যে কংগ্ৰেছ আছিলোঁ নিজে পাহৰি গ'লো, ঠিক আছে। বাইদেউ আহিছে, খুব ভাল কাম কৰিব। আমি নতুন পুৰণা এইবিলাক ভাগ কৰা আমাৰ কাম নহয়। য'তে নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদ আছে তাতে আমি ভোট দিব লাগিব, ঠিক আছে। একদম ক্লিয়াৰ কথা। আৰু বাইদেউৰ লগত যিখিনি মানুহ কংগ্ৰেছৰ পৰা আহিলে, আপোনালোকেও ভয় নকৰিব, একেবাৰে নিজৰ পৰিয়াললৈ ঘূৰি আহিছে, নিজৰ ঘৰখনলৈ ঘূৰি আহিছে। তেনেকে আপোনালোকে মিলি কাম কৰক, সকলোৰে ভৱিষ্যত ভাল হ'ব, চিন্তাৰ কোনো কাৰণ নাই। এই কথা মই আপোনালোকক কৈছোঁ। আৰু কোনেও এইবিলাক এটা কথা ভাবিব দেই, এবাৰ যদি বিজেপিক এৰি থৈ গ'ল, বিতুপন শইকীয়া আৰু বিজেপিত ঘূৰি আহিব নোৱাৰে, সেইটো টেনশ্যন আৰু কোনেও নল'ব, ঠিক আছে। সেইকাৰণে এইবিলাক লৈ ভোটত নহয়, পদুমত অৰ্জুনে যেতিয়া চৰাইটোৰ ফালে চাই আছিল, দ্ৰোণাচাৰ্যই ক'লে কি দেখিছা? বোলে চৰাইটো। চৰাই দেখিলে নহ'ব, আৰু কি দেখিছা? বোলে চকুটো, এতিয়া মাৰ। তেনেকে মেচিনত যাম, মেচিনটো নাচাওঁ, খালি পদুমক চাম, ঠিক আছে। য'তে পদুম দেখো তাতে ঘাটেক, বাছ হৈ গ'ল, কাম ফিনিছ। আপোনালোকৰ কাম 27 তাৰিখে ফিনিছ, তাৰ পিছৰ 5 বছৰ আমাৰ কাম। আমি দিনে ৰাতিয়ে পৰিশ্ৰম কৰিম আপোনালোকৰ কাৰণে। এখন সৰ্বাংগ সুন্দৰ গোলাঘাট, এখন সৰ্বাংগ সুন্দৰ অসমৰ কাৰণে আমি সকলোৱে মিলি প্ৰচেষ্টা কৰিম। আশীৰ্বাদ কৰিব। ইলেকশ্যনৰ আগততো আৰু গোলাঘাট অহা নহ'ব, ইলেকশ্যনৰ পিছত একেলগে হাঁহ তাহ যি পাওঁ খাব আহিম আৰু, ঠিক আছে। এতিয়াও নাহোঁ, যেতিয়া বাইদেউসকলৰ বন্ধনৰ লোন ঘূৰি যাব, ফূৰ্তি লাগি থাকিব বাইদেউহঁতৰ, তেতিয়া আহিম খানা খাবৰ কাৰণে, ঠিক আছে, হ'ব। এই বাইদেউজনী বিৰাট ফূৰ্তি লাগি আছে। বাইদেউ একদম টেনশ্যন নাই, হৈ যাব। এতিয়া মোৰ লগত চবে একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, অজন্তা নৌক, অজন্তা নৌক। বহুত বহুত ধন্যবাদ। আজি আমাৰ সভাত দেৱপ্ৰতিম বৰা, দেৱজিৎ বৰা, যতীন বৰা, জীৱন চুতীয়া, গামবাৰী মুছাহৰি, সত্যজিৎ বৰঠাকুৰ, নিৰঞ্জন হেণ্ডিক, সুশান্ত হাজৰিকা, বিজয় পাণ্ডে, উৎপল বৰা, অৰুণ মহন্ত, দিলীপ গগৈ গণ পৰিষদৰ, লোহিত গগৈ, অৰুণ ৰাজবংশী ZPC মেম্বাৰ, আৰু বহুতখিনি আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা আছিল। সকলোকে মই নমস্কাৰ জনাই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। আশীৰ্বাদ দিব দেই, বহুত বহুত চব আশীৰ্বাদ বাইদেউক দিব। অলপ যদি ঘিউ পিছফালে বাইদেউক আশীৰ্বাদ দিয়াৰ পিছত যিখিনি অকণমান ৰৈ যাব, সেইখিনি মোৰ মূৰতো দি দিব, ঠিক আছে। Rupohi
শিলকু